हेलो गाइस नमस्कार কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোকৰ ভাল আৰু মোৰো ভাল মই ডিউটি পৰা আহি পালো বহুত বেছি ভাগৰ লাগিছে হেহে ভাবিলো একাপ ভালদৰে কফি বনাই খাই লওঁ আৰু আপোনালোকৰ লগতো শেয়াৰ কৰি দিওঁ এয়া মই কফি বনাবৰ কাৰণে আমুল ক্ৰীম বাটিটোত লৈ লৈছো বাটিটো অলপ ডাঙৰ লৈছো কাৰণ ফেটিবলৈ অলপ বেছিকে ডাঙৰ বাটি হলে মানে ভাল হয় ইয়াতে চেনি ললো আৰু এইখিনি এতিয়া ভালদৰে ফেটি লম গুটান হোৱালৈকে ফেটি থাকিম আৰু ইয়াতে এতিয়া দিম কফিখিনিও হেনেকে ভালদৰে ফেটি লম যিমান ভালদৰে মিক্স কৰিব পাৰো হিমান ভাল হয় ইয়া সব গুটিখিনি ধুনিয়াকে মিক্সাৰটো ধুনিয়াকৈ ফেটি ললো আৰু এতিয়া এটা কাপত লৈ লৈছো গাখীৰ উতলাই লৈছো ইয়াত মই ভালদৰে কি ধুনিয়া কালাৰ উঠিছে চাও আমুল তাজাই লৈছো আমুল তাজাখিনি ভালদৰে গৰম কৰি লৈছো কফিখিনিৰ ওপৰত লাহে লাহেকৈ ঘূৰাই পেলাই নি বাকিব লাগে তেতিয়া হলে কালাৰটো ভালদৰে উঠে আৰু একদম ৰেষ্টুৰেণ্টৰ নিচিনা যেনেকৈ সজাই দিয়ে তেনেকুৱা নিচিনা লাগে কফিখিনি আৰু ইয়াত অলপ দি দিম আকৌ ওপৰত দেখিব ভাল হ'ব কাৰণে আৰু এটা ফ্লেভাৰ আহিব কাৰণে আমুল ক্ৰীমখিনি গোটা হৈ থাকিলে আপোনালোকে অকমান চামুচেদি গোটালি দিলে মানে পনিয়া হৈ যাব ইয়া চাওক কি ধুনিয়া হৈছে বহুত বেছি ভাগৰ লাগি থাকিলে মানে চাহ বা কফি একাপ খাই দিলে মানে অকমান আৰাম লাগে আজিলৈ এৰিছো বাবা